চাকি জাংকি তুমি তোমালোকে সৰস্বতী পূজা বজাৰ নকৰা নেকি? মইতো ললোৱে, তোমালোকে একো নেকি না? বাৰ্বি, আমি তোমাৰ নিচিনাকে ইমান বজাৰ নকৰোঁ নহয়। সৰস্বতী পূজা বুলি কি ইমান বজাৰ কৰিম নেকি? যাম আৰু মোৰ খাৰু আনিব আছে, কাণফুলি আনিব আছে আৰু নেইল পলিচ আনিব আছে। অ বাৰ্বি, মেখেলা চাদৰটো আছে, নতুন নতুন হৈ আছে। কিনিছা সেইবোৰকে পিন্ধিবা। ইমান কিনিব লাগে নি? তুমি এযোৰহে পিন্ধিবা। এযোৰ কিনা হ'লেও হয়চোন। মই যে ইমান খৰচ নকৰোঁ দেই। মই অকল এযোৰ কাণফুলিয়ে ল'ম। তোমাৰ নিচিনাকে এগাল এগাল নলওঁ আৰু। আকৌ তুমি মেকআপ কিটো কিনিবা? পূজা বুলিছো মেকআপ কিট নিকিনিলেও হৈ যায়। কি যে ইমান ষ্টাইল মাৰিবা নেকি তুমি? হেল্ল' জংকি, মই বজাৰ কৰিছোঁ, তোমাৰ বজাৰ কৰা নাই নহয়। মোৰ মা বাবাই মামীয়ে কিনি দিছে। তুমি এনেকৈ কেলে ক'বা? মই পূজাত সদায় নতুন বস্তুৱে পিন্ধো। সৰস্বতী পূজা সদায় মোক সদায় নতুন বস্তু কিনি দিয়ে। তুমি নিকিনা নালাগে আকৌ। মই কিনিছোঁ, তোমাৰ মানে হিংসা লাগিছে। বাৰ্বি, তুমি বজাৰ কৰিছা, মই কেলে হিংসা কৰিম আকৌ? মই একো হিংসা কৰা নাই। তুমি নিজে ভাবি লৈছা। তুমিহে লোকক হিংসা কৰা আকৌ। যেতিয়া আমি কিবা এটা বস্তু লওঁ, তুমি লৈছা বুলি আমি একো ক'বলৈ যোৱা নাই নহয়। তুমি লৈছা বুলি লোকক যে ফুটনি মাৰি আছা, সেইটো কথাই কৈছোঁ। পূজা নকৰা নেকি? চবেই পূজা কৰি আছে। মই যেতিয়া বজাৰ কৰিছিলোঁ যে কিমান ছোৱালীয়ে বজাৰ কৰিব পাৰিছে জানা? চবেই ডাঙৰ ডাঙৰ কাণফুলি লৈছে আৰু নেইল পলিচ লৈছে। মই ডাঙৰ ডাঙৰ কাণফুলি ল'ম গৈছিলোঁ। মামীজনীয়ে মাজনীয়ে নিদিলে আকৌ। হয় নেকি বাৰ্বি? লৈ ল'ব লাগিছিলে আকৌ, ধুনীয়া লাগিলে হয় তোমাক। ডাঙৰ ডাঙৰ কাণফুলি পিন্ধিলে তোমাৰ ধুনীয়া লাগিব। হয় নেকি বাকী? মোক ধুনীয়া লাগিব মানে ন? মই মা আৰু মামীক কৈছিলোঁ নহয় মোক ধুনীয়া লাগিব বুলি। মাহঁতে অকণমান বেছি কৰে মানে। ৰ'বা, মই মাক আকৌ কৈ চাব লাগিব তেনেকুৱা কাণফুলি এযোৰ কিনি দিবলৈ মোক। মই অকণমান খং কৰি দিম আৰু কান্দি দিম, তেতিয়া মায়ে মোক কিনি দিব। এই বাৰ্বিজনী গাত মানে দুৰ্গা পূজাহে লাগিলে চাগে। সাক্ষী, তই কথা এটা গম পাৱ নাই? বাৰ্বি বোলে পূজাৰ কাপোৰ চাপোৰ লৈ ৰেডি। চব কিনিলে বোলে, কাণফুলি কিনিলে, খাৰু কিনিলে। অকল বোলে চেণ্ডেলহে কিনিবলৈ বাকী আছে। কালি তাই যে কাপোৰ কাণফুলি খাৰু এইবোৰ চব দেখাবলৈ লৈ আনিছিলে বোলে। আমি গমেই নাপাইছা আকৌ। কি ক'লি মেৰী? বাৰ্বিয়ে কালি কাপোৰ চাপোৰ চব লৈ আনিছিলে? ক'তা আমি যে গম নাপাওঁ? আৰু কেতিয়া চালেনো বাণী জংকিহঁতে? আমিতো ক্লাছৰুমতে আছিলোঁ। বা বাৰ্বি ক'বই নালাগে ন? তাই কিবা এটা হ'লে আকৌ আমাৰ ওচৰলৈ আহিব আৰু তাই কাপোৰযোৰ দেখাবলৈ আনিছে। আমাৰ এডোখৰ বাকী চবকে দেখাইছে। বৰ আচৰিত আছে দেই। তাকেইতো, কিবা এটা হেল্প কৰিব হ'লে আমিয়ে কৰিব লাগে, যেতিয়া জংকি বাণীহঁতে একো নকৰে। আৰু তাই আকৌ আমাক কাপোৰযোৰ দেখাবলৈকে মৰি গ'ল। ক'বতো পাৰে, একো কোৱাই নাই তাই। সেইবোৰ বাদ দে, ঢেৰ বজাৰ কৰিছে বোলে জান? কাণফুলিয়ে ঢেৰ কিনিলে বোলে, খাৰু কিনিছে, চব নতুন নতুন বস্তু লৈছে বোলে। আকৌ বোলে মেকআপৰ বস্তু কিনিব, চেণ্ডেল কিনিব। ইমান যে বজাৰ কৰিছে পূজা বুলি, আমি চোন একো লোৱাই নাই। কি? বাৰ্বিৰ ওচৰচোন চব বস্তু আছিলেই, আকৌ এটা নতুন নতুন কিনিছেনে? অকণমান বেছিয়ে কৰি দেখায় তাই। আমাৰ আগত দেখাবলৈ আকৌ। জানো পাই, সঁচাকৈ কিনিছেনে মিছাকৈ কিনিছে নাজানো আৰু। মোৰতো তাইৰ কথাবোৰ বিশ্বাসেই নালাগে। ঐ, এটা কাম কৰিম নহ'লে, তাৰ ওচৰতো ঢেৰ কাণফুলি আছে ন? আৰু খাৰু চাৰু ঢেৰ আছে চাগে। এই মই যে পূজা বুলি একো নিকিনো, মোক আকৌ মায়ে পইচা নিদিয়ে কিনিবলৈ। সেইটো কাৰণে বাৰ্বিকে কাণফুলি এযোৰ খুজি চাব লাগিব। সাক্ষী, তই যিটো ভাবিছ যে মই সেইটোৱে ভাবিছিলোঁ। আমি যে পূজা বুলি এদিনৰ কাৰণে আকৌ কাণফুলি চানফুলি কিনি নাথাকোঁ আৰু। বাৰ্বিৰ ঢেৰ কালেকশ্যন আছে। তাৰপিছত মই জানো বহুত কাণফুলি থাকে। আমি তাইকে এযোৰ খুজি চাম ন? আমাক দিব চাবি, তাই নিদিওঁ বুলি নকয়। ব'ল আমি বাৰ্বিক কৈ চাওঁগৈ, তাই দিব বা নিদিয়ে আকৌ। মোৰ মতে দিব যেনেই লাগিছে। আৰু মই যে কাপোৰ এযোৰ বিচাৰি চাম। মোৰ যে ভাল কাপোৰ নাই, আকৌ কিনি নাথাকোঁ আৰু। সেইকাৰণে বাৰ্বিৰ ওচৰত আছে নহয়, ঢেৰ কাপোৰ আছে। তাই বিয়াতে কিমান কাপোৰ উঠিছিলে, এযোৰ খুজি চাব লাগিব পূজাৰ দিনা পিন্ধিবলৈ। মেৰী, সাক্ষী, তোমালোকে মানে বাৰ্বিৰ পৰা কাপোৰ ল'বা ন? ময়ো এযোৰ খুজি চাব লাগিব। বাৰ্বিৰ ওচৰত ঢেৰ কাপোৰ আছে নহয়, তাইতো কৈয়ে থাকে চব নতুন নতুন হৈ আছে বুলি। সেইকাৰণে ময়ো তাৰ পৰা এযোৰ খুজি ল'ব লাগিব পূজাৰ দিনা মেখেলা চাদৰ পিন্ধিবলৈ। বাৰ্বি, সৰস্বতী পূজাৰ বজাৰ কৰিলা মানে ন? তুমি বোলে কালি স্কুললৈ কাপোৰ চাপোৰ লৈ আনিছিলা বোলে বাণীহঁতক দেখাবলৈ। আমাকো দেখাব পাৰিলা হয়, কেলৈ নেদেখালানো আমাক? তুমি আকৌ বাণী জংকিহঁতকে দেখালা। তুমি মানে আমাৰ ফ্ৰেণ্ড বুলি নাভাবা ন? নহয় সাক্ষী মেৰী, মানে টিফিনত তোমালোকে ওলাই গৈছিলা যে, আমি জল্দি চাই ল'লোঁ আকৌ। বাণী জংকিহঁতে জল্দি চাওঁ বুলি ক'লে, তাৰপিছত আকৌ বেলেগ মাৰি দিলে। মিছত আহি গৈছিলে আকৌ, সেইকাৰণে নেদেখালোঁ তোমালোকক। তোমালোকে একো নল'লা নেকি পূজা বুলি? নাই বাৰ্বি, মায়ে একো নিকিনো বুলি কৈছে।
আছে নহয় আগৰবোৰ, তাকে ভাবিছোঁ পিন্ধিম বুলি। অঁ বাৰ্বি শুনাচোন, তোমাৰ ওচৰতো ঢেৰ ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে ন? তুমিতো এইবাৰ পিন্ধিবলৈ নতুন কাপোৰ ওলাই দিবা নেকি তোমাৰ আগৰ কাপোৰবোৰ? তাৰে ভাল এযোৰ দিবা না, মোক আৰু চাকচিক লাগে পূজাৰ দিনা পিন্ধিবলৈ। অলপ দেৰিহে পিন্ধিম, বেছি দিন নিপিন্ধো নহয়। দিবা হা। আৰু তোমাৰ পৰা যে কাণফুলি এযোৰ দিবা। মোৰ ওচৰত তেনেকৈ নাই নহয় কাপোৰ। আৰু মামীয়ে কিছুমান কাপোৰ লৈ গ'ল, মামীয়ে ছোৱালীজনী পিন্ধিবলৈ। কাণফুলিবোৰ যে অকণমান পুৰণা হৈ গ'ল। ৰ'বা মই চাওঁ বাৰু, যদি ভাল ভাল থাকে তেতিয়া দিম বাৰু। মেইন চাকৰিটো নিজে নিজে কাপোৰ কিনি ল'ব নোৱাৰে নেকি? গোপাল যে খুজিছে নিদিওঁ মই সিহঁতক, এনেই কৈছোঁ মই সিহঁতক চাম বুলি। কিবা এটা বুদ্ধি কৰিব লাগিব। চাকচি মেৰিটো যদি মই একেবাৰে কাপোৰ নিদিওঁ তেতিয়া সিহঁতে মই বেয়া পাব, আৰু মোৰ ওচৰত ধেৰ কাপোৰ আছে বুলি চবেই জানে। এটা কাম কৰিম, মই সিহঁতক মই একেবাৰে পুৰণা পুৰণা কাপোৰ দি দিম। আৰু মই বেছিকৈ নাই পেলা বুলি কৈ দিম, নতুন কাপোৰ বুলি কৈ দিম মই সিহঁতক। বাৰ্বি, মেৰি আৰু চাকচিয়ে বোলে তোমাৰ কাপোৰ বিচাৰিছে, হয় নেকি? তুমি আনিছা নাই সিহঁতৰ কাৰণে? দিবা নাই সিহঁতক কাপোৰ? বাকী মেৰি চাকচি দুইজনীয়ে মোক কাপোৰ খুজিছে। চাচোন, নিজে নিজে কাপোৰ কিনি ল'ব নোৱাৰে, মানে নিজৰ কাপোৰ পিন্ধিলে হৈ যায়। মোৰ ওচৰত কাপোৰ আছে বুলি চবেই মোকে বিচাৰিব আহে। কাপোৰো বিচাৰিছে, আকৌ কাণফুলি বিচাৰিছে। তুমি নাই বুলি কৰিব লাগিছিলে আকৌ তেনেহ'লে। তুমিহে বৰ কৈ থাকা আকৌ তোমাৰ ওচৰত বহুত কাপোৰ আছে বুলি, সেইকাৰণে খুজিছে সিহঁতে। তুমি এতিয়া কি বুলি ক'লা? সিহঁতে নিদিলেচোন বেয়াই পাবা এতিয়া। সেইকাৰণে মই ভাল ভাল চাই দুযোৰ কাপোৰ লৈ আনিছোঁ পূজা পিন্ধিব পৰাকৈ, চিম্পল চিম্পল কাপোৰ। বাৰ্বিয়েচোন কাপোৰ দিবলৈ ৰেডি হৈ গ'ল, আমি খুজিলেতো নিদিলেহেঁতেন। মেৰি চাকচি দুজনীয়ে খুজিছে আৰু তাই দুযোৰ কাপোৰ দিবলৈ ৰেডি হৈ গৈছে। আচৰিতে লাগিছে দেই। কোনকেইযোৰ কাপোৰ দিছে জানো? মইতো ভাবিছিলোঁ বাৰ্বিয়ে কাপোৰ নিদিবই নেকি। মেৰিকো দিব লৈছে আৰু চাকচিকো দিব লৈছে ভাল ভাল কাপোৰ। বাৰ্বি বৰ বেলেগ হৈ গ'ল দেই। এতিয়া আমি বিচৰা হ'লে নাই বুলি কৈ দিলে হয়। মেৰি আৰু চাকচিক আকৌ দিব লৈছে। কোনকেইযোৰ কাপোৰ দিছে জানো চাব লাগিব। বাৰ্বি, তুমি কাপোৰ আনিলা আমাৰ কাৰণে? ৱাও, থেংক ইউ বাৰ্বি। আমি জানিছিলোঁ তুমি আমাক দিবা বুলি। বাণী জংঘিহঁতক খুজিলেতো একো নাই বুলি কৈ দিয়ে, নিদিয়ে সিহঁতে, সেইকাৰণে আমি তোমাক বিচাৰিছোঁ। থেংক ইউ বাৰ্বি, থেংক ইউ। চাওঁচোন চাওঁ কোনকেইযোৰ কাপোৰ আনিছা। মেৰি চাকচি, বাণী জংঘিয়ে অকণ বেছি কৰি দেখায়। সিহঁতৰ ওচৰত খোজা হ'লতো তোমালোকে কাপোৰ নাপালাই হয়। ৰ'বা উলিয়াই দিছোঁ। আৰু শুনা, পূজা কেইদিনা কিন্তু কাপোৰ ভালকৈ পিন্ধিবা, ফালি চালি নেপেলাবা আকৌ, আৰু একো দাম নলগাবা। এইকেইযোৰ মোৰ কাপোৰ হয়। হ'ব বাৰ্বি, তুমি একো চিন্তা কৰিব নালাগে, আমি তেনেকুৱা নকৰোঁ নহয়। একদম ভালকৈ পিন্ধিম বাৰু। দিয়া এতিয়া কাপোৰকেইযোৰ চাই লওঁ আকৌ। বাৰ্বি, আৰু কাণফুলি আনিলা নাই আমাৰ কাৰণে? এযোৰ এযোৰ কাণফুলি দিবা হা, প্লিজ দিবা। আৰু মোৰ ওচৰত যে ভাল কাণফুলি নায়েই, তোমাৰ আছে কাৰণে খুজিছোঁ। তোমাৰ ওচৰতো বহুত আছে কাণফুলি, একদম পুৰণা এযোৰ দিলেও হ'ব। মুঠতে মেখেলা চাদৰ এযোৰ লগত মিলিলে হয় আৰু। বাৰ্বি, ইমান ধুনীয়া কাপোৰযোৰ, সঁচাকৈ একদম সৰস্বতী পূজা পিন্ধিবলগীয়া কাপোৰ। বহুত ধুনীয়া লাগিছে। থেংক ইউ বাৰ্বি, থেংক ইউ থেংক ইউ। ইমান ধুনীয়া কাপোৰযোৰ তুমি মোক দিছা। হয় নেকি চাকচি? এই কাপোৰযোৰ মোৰ ফেভৰেট হয়। মোৰ এনেকুৱা ঢেৰ কাপোৰ আছে, আৰু মই ইমান ধুনীয়া ফেভৰেট কাপোৰযোৰ দিছোঁ তোমাক। তোমালোকে খুজিছা কাৰণে দিছোঁ মই। বাণীহঁতে খুজিলেও মই নিদিলোঁ হয়। সেইকাৰণে কাপোৰযোৰ ভালকৈ থ'বা, ভালকৈ পিন্ধিবা, বেয়া অকণমান নকৰিবা। তুমি অকণমান যদি বেয়া কৰা নহয় তেতিয়া চাবা আকৌ তোমাক। হ'ব হ'ব, তুমি চিন্তা কৰিব নালাগে, মই একদম ধুনীয়াকৈ পিন্ধিম আৰু কাপোৰযোৰ, ধুনীয়াকৈ থ'ম। বাৰ্বি, মোক দিয়া কাপোৰযোৰ ইমান ভাল লাগিছে, বহুত ধুনীয়া আছে, ইমান চিম্পল, ইমান ধুনীয়া। থেংক ইউ। কি বাণী, বাৰ্বিয়ে দিয়া কাপোৰকেইযোৰ বহুত ধুনীয়া নেকি? মোৰ যে আচৰিতে লাগিছে। বাৰ্বিটো আগতে কেতিয়াও কাকো একো বস্তু নিদিয়ে, তাই এইবাৰ কেনেকৈ দিলেনো? বিশ্বাসেই হোৱা নাই, ইমান ধুনীয়া ধুনীয়া কাপোৰ দিছে বুলি কৈছা। বাকী ময়ো আচৰিত হৈছোঁ। আমি আনকালে কলম এটা খুজিলে তাই নিদিওঁ বুলি কৈ দিয়ে, নাই বুলি কৈ দিয়ে। এইবাৰ দুইজনীকে কাপোৰ দুযোৰ দি দিছে, আকৌ কাণফুলিও দিছে। কাণফুলিকেইযোৰ বাৰু বহুত পুৰণা পুৰণা, তাই বহুত পিন্ধিলে আগতে। কাপোৰকেইযোৰ যে তাই নহয়। মই চিনি পাইছোঁ নহয়, আৰু কাপোৰ ল'লেতো তাই ক'লেই হয় এইকেইযোৰ কাপোৰ যে তাই নহয়।
তাই চাগে মাকৰ হয়। হ'ব ডংকি বানি, বাদ দিয়া আৰু। মুঠতে বাৰ্বিয়ে যে কাপোৰ দিলে যে, সেইটোহে মোৰ হাঁহি উঠিছে। বহুত আচৰিত লাগিছে। তাই কাকো একো বস্তু দিবলৈ নিবিচাৰে। আজিলৈকে কাকো তেনেকৈ বস্তু একো দিয়ে পোৱা নাই। হ'ব দিয়া। এইবাৰ চাগে তাই দিবলৈ মন গ'ল।